কাইলৈ অৰ্থাৎ 17 ছেপ্টেম্বৰৰ দিনটোত ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে কোভিড টিকাকৰণৰ বিশাল অভিযানৰ কাৰ্যসূচী হাতত লৈছে। ৰাজ্যখনত কাইলৈ বিশ্বকৰ্মা পূজাৰ দিনটোতেই 8 লক্ষ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য স্থিৰ কৰি লোৱাৰ লগতে শোণিতপুৰ জিলাতো জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ সহযোগত কাইলৈ জিলাখনৰ 2 শতাধিক ভেকচিন প্ৰদান কেন্দ্ৰত 40,000 লোকক ভেকচিন প্ৰদানৰ লক্ষ্য স্থিৰ কৰি লৈ 18 বছৰৰ ঊৰ্ধ্বৰ যিসকলে এতিয়াও ভেকচিন লোৱা নাই তেওঁলোকক কাইলৈ দিনটোত ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে। কাইলৈৰ দিনটোত 23 জুনৰ পূৰ্বে যিসকলে কোভিচিল্ড প্ৰতিষেধক প্ৰথম পালি লৈছিল তেওঁলোকে দ্বিতীয় পালি ল'ব পাৰিব আৰু যিসকলে কোভেক্সিনৰ প্ৰথম পালি লৈছিল আৰু 28 দিন অতিক্ৰম কৰিছে সেইসকল লোকে কোভেক্সিন দ্বিতীয় পালি ল'ব পাৰিব বুলি জানিবলৈ দি উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে কাইলৈৰ মেগা ভেকচিন প্ৰদান ব্যৱস্থাৰ সন্দৰ্ভত অগ্নিগড় নিউজৰ জৰিয়তে ৰাজ্যলৈ এনেদৰে জনালে আহ্বান। কাইলৈ 17 ছেপ্টেম্বৰ কাইলৈ দিনটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ দিন। সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাতো মেগা ভেকচিনেশ্যন কেম্পৰ আয়োজন কৰা হৈছে আৰু কাইলৈৰ দিনটোৰ ভিতৰতে সমগ্ৰ শোণিতপুৰ জিলাত আমি 40,000 ভেকচিন মানুহক ভেকচিনেট কৰিব লাগিব, তেওঁলোকক ভেকচিন দিব লাগিব আৰু সেইটো এটা আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু সেইটোৰ ইতিমধ্যে আমি তাৰ কাৰণে বিভিন্ন যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। 202টা কোভিড ভেকচিনেশ্যন চেণ্টাৰ আমি অলৰেডি এক্টিভেট কৰিছোঁ কাইলৈৰ কাৰণে। সমগ্ৰ আমাৰ স্বাস্থ্য বিভাগটো আছেই, পঞ্চায়ত বিভাগ, আমি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টসকলকো কৈছোঁ, ছেক্ৰেটাৰীসকলক মিটিং মাতি পেলাই যাতে তেওঁলোকে এই ভেকচিনেশ্যন কেম্পটোত যাতে তেওঁলোকে সকলোৱে বা যিটো মানুহক চেঞ্চিটাইজ কৰা, মবিলাইজ কৰা এই কথাটোক গুৰুত্ব দিয়ে। ফৰেষ্ট এৰিয়াবিলাকক ডিএফঅ' ডাঙৰীয়াক কোৱা হৈছে যে আমাৰ ফৰেষ্ট যিবোৰ অফিচিয়েলছ আছে তো তেওঁলোকে স্বাস্থ্য বিভাগক সহায় কৰিব। এইটো আজিৰ দিনটো হ'ল আচল দিন। আজিৰ দিনটোত আমি মবিলাইজ কৰিব লাগিব, কালি মানুহবোৰ আহিব। গতিকে আৰু এই সকলো কথা কৰোঁতে এইটোও চাব লাগিব যে ক'ৰবাত মানুহ বেছিও আহিব পাৰে, গতিকে তাত যাতে আৰু অনাহুত পৰিস্থিতিও নহয় সেই গোটেই কথাবোৰ লক্ষ্য কৰিবলৈ কোৱা হৈছে। ইতিমধ্যে আমাৰ SP ডাঙৰীয়াৰ লগত আমি কথা পাতিছোঁ, আলোচনা কৰিছোঁ, তেওঁ সেইবোৰ যাৱতীয় নিৰ্দেশ দিব। গতিকে আমি সকলো কথা লক্ষ্য কৰি আমি গোটেই কালিৰ দিনটোৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ সমূহ জনসাধাৰণক যিসকলে প্ৰথম ভেকচিন ল'বলৈ এতিয়াও বাকী আছে, আমি 9 লাখ ক্ৰছ কৰিছোঁ শোণিতপুৰ জিলাত ভেকচিনেশ্যন এতিয়ালৈ। গতিকে আমাৰ বেছি মানুহ নাই, অলপ মানুহ আছে, সেইবোৰ মানুহ নিজে গুচি আহিব লাগে। আমাৰ মানুহে তেওঁলোকক মাতিবলৈও যাব আৰু যিখিনি ছেকেণ্ড ড'জ ইতিমধ্যে আৰম্ভ হৈছে 21, 22, 23 জুনত যিখিনি ছেকেণ্ড ড'জ লৈছিলে, আমাৰ যেতিয়া মেগা ভেকচিনেশ্যন কেম্প যেতিয়া জুন মাহত হৈছিলে তেতিয়া বহুত মানুহে লৈছিলে, সেইখিনি মানুহে এতিয়া ডিউ হৈছে আৰু সেইখিনি মানুহকে এতিয়া তাৰমানে কাইলৈ আমাৰ সামৰি লোৱাৰ লক্ষ্য। গতিকে সকলোৱে জানে যে তেওঁলোক কেতিয়া তাৰমানে ভেকচিন লৈছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, দুয়োটাই দিয়া হ'ব, ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ দিয়া হ'ব, দুয়োটাই দিয়া হ'ব। আৰু মই ইতিমধ্যে বেলেগ NGO আমাৰ লগত যিবোৰ NGO সহযোগিতা কৰি আছিলে তেখেতসকলৰ লগতো কথা পাতিছোঁ, সকলোৱে সহযোগিতাৰ আশ্বাস দিছে। গতিকে মই আশা কৰোঁ মই জিলা উপায়ুক্ত হিচাপে যে কালি আমি সকলোৰে মানে সহযোগিতাৰ জৰিয়তে আমি নিৰ্ধাৰিত লক্ষ্য পাবৰ কাৰণে, এচিভ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। ব্যুৰ' ৰিপৰ্ট, অগ্নিগড় নিউজ।